যাব ওলাইছোঁ এতিয়া কাম এটা আছে কাম মানে কি আলহী খাবলৈ যাম তাকে কাম এটা আছে বুলি কামেই বাৰু আলহী খোৱাৰ লগতে বেলেগ কামো আছে আৰু কেনেকুৱা লাগিছে এইটো মই প্ৰথম এই কাপোৰযোৰ হাই ছেকেণ্ডাৰী পঢ়ি থাকোঁতে বৈছিলোঁ প্ৰথম ফাৰ্ষ্ট টাইম যেতিয়া মই তাঁত ববলৈ শিকিছিলোঁ তেতিয়াই মানে এই ফুল বচা কামটো শিকিছিলোঁ তাৰপিছত কোনেও শিকাই দিয়া নাছিলে মই জাষ্ট সুধিছিলোঁ খুৰীজনক তাৰপিছত শিকাই দিলে অলপমান তাৰপাছত মই নিজে সকলোবোৰ নিজে ফিনিচিং ষ্টাৰ্টিঙৰ পৰা ফিনিচিং মই নিজে সকলোবোৰ কৰিছোঁ আৰু দহিও নিজে বাতিছোঁ আৰু কেনেকুৱা লাগিছে জনাব দেই আজি আমি বিশেষ কামত নাৰায়ণপুৰলৈ গৈছিলোঁ আলহী খাবলৈও গৈছিলোঁ লগতে কাম এটাৰ কাৰণেও গৈছিলোঁ এফালে আজিৰ পৰা প্ৰায় এমাহৰ আগৰ ৰাস্তাবোৰ ইমানেই বেয়া আছিলে নহয় এতিয়া ইমান ধুনীয়াকৈ বনালে নহয় এই সকলোবোৰ মামাৰ কাৰণে হৈছে ইমান ধুনীয়াকৈ বনাই দিছে ধন্যবাদ নহ'লে নাৰায়ণপুৰ আগতে যাবই নোৱাৰিছিলোঁ ৰাস্তাবোৰ ইমানেই বেয়া আছিলে নহয় তাৰপাছত মাছ এটা লৈ গৈছিলোঁ মাছটো ৰাস্তাতে পৰিলে নহয় এয়া চাওক মানুহবিলাকে চিঞৰি দিছে মাছটো পৰিলে বুলি আমিও গম পাইছিলোঁ পৰাটো বাৰু হ'লেও ইহঁতেও মানে নাজানে বুলি ভাবি চিঞৰি দিছে তাৰপাছত আৰু ক'ৰবালৈ গৈছোঁ আলহী খাবলৈ গৈছোঁ যেতিয়া হাতততো কিবা এটা লৈ যাবই লাগিব নহয় জানো সেইটো কাৰণে দোকান এখনত সোমালোঁ বিস্কুট কেইটামান ল'লোঁ এই দোকানখনৰ সকলো মানে খোৱা বস্তুৱেই আছে বিস্কুট অকল বিস্কুটেই আছে তাৰপাছত বাকী কিছুমান কচমেটিক বস্তু আছে সেইবোৰ আছে যি মন যায় তাকে ল'ব পাৰি মানে সকলোবোৰ পোৱা যায় এইখন দোকানত আমি নাৰায়ণপুৰ ফালে গ'লে এইখন দোকানতে সোমাওঁ মানে যিকোনো খোৱা বস্তু ল'বলৈ হ'লে বিস্কুটেই হওক বা চানা যিকোনো পাছফুটেই হওক সেইবোৰ আছে ইয়াতে জাংক ফুড পাছফুটে কৈছোঁ জাংক ফুড সকলোবোৰ বিস্কুট এভৰিথিং আছে মানে তাৰপিছত চকলেট কেইটামানো ল'লোঁ তাকে লৈ মেলি এতিয়া বিলটো দিবলৈ আহিছোঁ তাৰপিছত বিলটো হ'ল 357 মান হ'ল তাৰপিছত এফালে আকৌ মিঠাই দোকানত সোমালোঁ মিঠাই অলপমান ল'লোঁ মিঠাই খোৱা বস্তু আৰু মিঠাই সৰু সুৰা অলপমান ল'লোঁ তাৰপিছত এইফালে মানুহজন আৰু মোৰ ছোৱালীয়ে ৰৈ আছিলে টিকলিজনীক লৈ যোৱা নাই ডাঙৰজনীকে লৈ গৈছিলোঁ আজি তাৰপিছত আধা ৰাস্তা ভাল আধা মানে বেয়া ৰাস্তাটো এইফালে কাংকান দলঙলৈ যোৱাৰ ৰাস্তাটো মানে ইমানেই বেয়া মানে কলেজৰ এইফালে কাংকান দলঙৰ ৰাস্তাতে সোমালোঁ আৰু গলি দি সোমাই আহি এইফালে আকৌ ইণ্টাৰেষ্টিং কথা এটা হ'ল নহয় যিকণ ঘৰলৈ আহিছিলোঁ সেইটোকে চিনি নাপায় মানুহজনে মানে নিজৰ মোমাইকৰ ঘৰটো চিনি নাপায় মানে সৰুজন মোমাইকৰ ঘৰটো চিনি পায় কিন্তু ডাঙৰজন মোমাইকৰ ঘৰটো চিনি নাপায় মানে মানুহজনে এনেই আহি থাকে সেইটো বুলি নাজানে আৰু এইটো সৰুজন মোমাইকৰ ঘৰত আৰু সোমাই মেলি ইয়াতে অলপ চাহ খালোঁ চাহ খাই মেলি আকৌ ইহঁতৰ ঘৰলৈও গ'লোঁ গৈ মেলি ইয়াতে চাহ খালোঁ ভাত খালোঁ ইয়াতে ডাঙৰজন মোমাইকৰ ঘৰত নাখালোঁ এফালে মাহীয়েকৰ ঘৰত সোমাইছিলোঁ ইয়াতে চাহ বনাই দিলে ইয়াতে ভাত খালোঁ সকলোবোৰ নাখাওঁ বুলি ভাবিছিলোঁ কিন্তু ইমানে জবৰদস্তি কৰি বনাই দিলে খালোঁ আৰু এইফালে চাহ খাই মেলি আকৌ এইফালে ভাত বনাই দিলে ইমান জল্দিকৈ বনাই দিলে নহয় কি ক'ম আৰু সোনকালে হৈ গ'ল খাবলৈ ভালেই আছিলে বাৰু তাৰপিছত খাই মেলি আকৌ ঘৰলৈ আহিলোঁ ঘৰলৈ ইয়াত টিকলিজনীৰ অৱস্থা বেয়া ইমানেই বেয়া লাগিছে নহয় মোৰো বেয়া লাগিছিলে আজিলৈ ইমান